No na 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 de de na 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 de de na 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 re na na de de na 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 বা সারে দেখুন কালি বহুত এইবিলাক লেতেৰা কৰি থৈ গৈছে ওখানে মই খানকালে যাবা দিছে বয়া বয়া আছে উঠছে দেখোন চিকা চিকা মৰছে নেকি ক'তবা যিয়ে নহওক মই এইখিনি অলপ চাফ কৰি ল'ম বস্তুখিনি নে নে না 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 এইবিলাকতো আৰু মই চাইও কিবা বুজিও নাপাওঁ এইবিলাক কিবা লিখছে ইংলিছত যিয়ে নহওক দে ছাৰৰ বস্তুবিলাক ভালকৈ থৈ দিলে ছাৰে মোকো ভাল পাব দেচোন ছাৰে এনেও মোক বহুত মৰম কৰে ভাল পায় ছাৰৰ বস্তুখিনি মোক ভালকৈ থৈ দিব লাগিব 2টা বাজি পাল এতিয়াও দেখোন ছাৰ নাহে অহ কি দেখা পাওঁ মই 2টা ক'ত 10টাহে বাজছে ঠিক আছে কাপোৰ চাপোৰ গোটেই লেতেৰা হৈ গৈছে মোক ছাৰে দেখিলে যে মোক কি ক'ব কেনেকৈ আহিছা যোৱাকালি বিয়া খাব যাই কিনে মোৰ এনে অৱস্থা হৈছে ৰ মই ছাৰক চাই আহোঁ ঠিকে আছে না আজি ঠিকেই আছে দেচোন বস্তুখিনি ঠিকে আছে ৰ মই ছাৰক অলপ চাই আহোঁ ছাৰৰ আইনাখনো ঠিক আছে মোৰটোও ভাল লাগছে যেনিবা ইমান বেয়াও লগা নাই হয় হয় অ' ছাৰ আপুনি এতিয়াও নাহে অ' ছাৰ আপোনাক মই অথনিৰ পৰা ৰখি আছোঁ আহক আহক আচ্ছা আচ্ছা ঠিক আছে আহক পেলু অ' ছাৰ আজি ইমান সোনকালে আহিছে অ' ছাৰ কাম চাম কোনোবা কৈছে ন অ' ছাৰ কৈছে আজি মানুহ অহা নাই নেকি মানুহ ছাৰ অথনি এটা মানুহ আহিছিল তাৰ কিবা মিৰ্গী বেমাৰ আছে নেকি মই মানুহটো আহি কিনে বহিবই পৰা নাই ছাৰ বহিব পাৰোঁ নে বহক ছোৱালী নে ল'ৰা মানুহ হৈছিল এটা আহিছিল ছোৱালীটোৰ লগত ল'ৰা এটা আহিছিল হয় নেকি এটা ছোৱালীটোৰ কিবা মিৰ্গী বেমাৰ থকা বুলি মোৰ কিবা ডাউট হ'ল আচ্ছা আচ্ছা পিছত কি কৰিল সি আহি কিনে আমাৰ এই তাতে ৰখি কিনে আছে ময়ো তেতিয়া অলপ ছাৰ ক্ষমা কৰিব দেৰি কৰি আহিছোঁ মানে যোৱাকালি যে আপুনি জানেই যে বিমলৰ বিয়াখনত গৈছিল আপোনাক যে কৈছিলোঁ তাৰপিছত এই মাইকীটো আহিলে আহি কিনে জাষ্ট থিয় দিছে বাগৰি পৰিছে মোৰতো ভয় লাগি গ'ল এতিয়া আপুনি নথকা অৱস্থাত বা আমাৰতো অফিচে খোলা নাই এইটোতো ৰাখিব নোৱাৰোঁ মই এতিয়া মই কৈ দিলোঁ ডাইৰেক্ট লোৱাৰ আছাম লৈ যা মই লোৱাৰ আছামলৈ পঠাই দিলোঁ তাৰপিছত মই এনেকুৱা কৰি এতিয়া ৰখি আছোঁ অলপমান আগতে মই আপোনাৰ কথা কৈ আছোঁ চ' আপুনি আহিলে হয় ঠিক আছে ছাৰ এতিয়া আমাৰ দেখোন পেচেণ্ট কিবা অলপ কম হৈ হ'ল নেকি নাহাই হ'ল দেখোন নাহাই হ'ল মানে ছাৰ কি কৈছোঁ এই যে আমাৰ মাজতে বন্ধ গ'ল সেই বন্ধৰ কাৰণে নেকি ছাৰ হয় হ'লেও মোক পুৱা কালি ফোন কৰিছিল এই মানুহ এটা আলহী এটা ফোন কৰিছিল মোক বোলে সিহঁতৰ বোলে কিবা বেমাৰী এটা আছে বোলে আজি অহা কথা আছে চাওঁ কি বা কৰে নে মই ফোনটো কৰি চাওঁ নেকি এবাৰ আহে নেকি কৰকচোন কৰক ঠিক আছে মই ফোনটো কৰি চাওঁ ঠিক আছে আচ্ছা আচ্ছা ৰবা মই গাড়ীৰ শব্দ পাইছোঁ ইয়ে নেকি মই চাই লওঁ এবাৰ হয় ঠিক আছে মই ফোনটো ৰাখিছোঁ দেই আহিছে মানুহ অ' ছাৰ এই গাড়ীৰ শব্দ পাইছোঁ এটা মানুহ আহিলে নেকি সোনকালে আহিব সোনকালে আহিব কম ন সোনকালে আহিব ঠিক আছে মই মাতি আছোঁ মাতক চাহ এতিয়া চাহটো এতিয়াই খাব নে অলপ পিছত খাব অলপ পিছত খালে ভাল হ'ব নেকি দে ঠিক আছে ঠিক আছে দুৰ্বল হৈছে ন সেইকাৰণে তোমাৰ অৱস্থাটো এনেকুৱা হৈছে দুৰ্বল হৈছে ন ঠিক আছে ছাৰ ইয়াতে বহাই দিম নে বহক ঠিক আছে এইখিনিতে বহি লওক কি নাম ভাইটি ছাৰ ফুলুৰাম হয় নেকি আচ্ছা ঠিক আছে নামটো ফুলুৰাম ন টাইটেল কি লিখে ছাৰ নাথ ছাৰ কি হৈছে ছাৰ মোৰ পেটৰ বিষ দিয়ে ছাৰ হয় নেকি ছাৰ নামটো কওকচোন ছাৰ মোৰ নাম ফুলুৰাম
বয়স স্যার বয়স 13 বছর আর আজির দিনত স্যার 2 মাস 13 বছর 2 মাহ হয় স্যার আর জি অকল পেটের বিষে না আৰু কিবা আছে নেকি স্যার পেটের বিষ মানে কি হইছে স্যার এদিনা বগরে খাইছো স্যার হয় নেকি এদিনা বগরে খাই তার কোনটামান বছর স্যার পানি খাই ইকে তাৰপিছত পানী কে পানী খাই নিকা পায়খানা হল স্যার একে পায়খানা যে হল স্যার একে বহুত পায়খানা করলো স্যার একে দেহাটা মোর অবস্থা একে না পায় হয় নেকি চাও পেটটো চাও স্যার বিষয় ইয়াতে বিষয় ন হয় স্যার আচ্ছা আচ্ছা হ্যালো স্যার আসুন স্যার আহিছো স্যার ভাল হব না স্যার মোৰ বিৰাট এইবিলাক চিন্তা কৰি লাভ নাই মই আছো নহয় স্যার কবিতা স্যার এইটো লগাচোন হ্যাঁ ঠিক আছে স্যার চাও চাও জিভাখন চাও জিভাখন ৰবা ৰাতিপুৱা কি খাইছা স্যার সুদিল লগত চালুকে গুরু কৰো হাতখন স্যার দেখিব পৰা মতে তো ইয়াত 3 সপ্তাহ নেকি এইটো 3 সপ্তাহ ধৰি পেটৰ বিষ চলি ইয়াতে গুৰগুৰাই ন হয় স্যার ইয়াতে একে গুৰ ফুটফাট কৰে নেকি হয় স্যার কিবা ৰাতি ফুট এনেকে চান কৰি আছে কেইবাৰ হৈছে পায়খানা স্যার স্যার নবাৰে হ'ব 9-10 বাৰ এনেকা কৰিছো স্যার পায়খানাটো কেনেকুৱা আছিল স্যার পায়খানাটো একেবাৰে স্যার এই যে পানী স্যার একেবারে পানির নিচিনাই পায়খানা স্যার হয় নেকি হয় স্যার একদম জুলিয়া একেবারে জ্বলিয়ে স্যার বাকি ঠিক আছে না বাকি তো ঠিকই আছে স্যার একে শরীরটা স্যার দুর্বল হয়েছে বহুত স্যার না পাওয়া এটা বুকটো বিষায় নাকি স্যার বুকটা বিষয় নাই স্যার একে পেট টুয়ে স্যার একে না পাও দেখাতে একে যে দুর্বল হয়েছে খোঁজ করে সত্যি আছে নাকি ভাব স্যার অলপ শক্তি ভাব আছে স্যার পেলেও এইটো লৈ আছো না মেচিনটো লৈ আছোন স্যার আইছো স্যার জি কষ্ট কইছিনি আহিলো না স্যার ভাল হ'ব এতিয়া ভাল হ'ব স্যার মোৰ ঠিক হ'ব না স্যার আৰামছে আপুনি চিন্তা নকৰিব স্যার মেচিনটো স্যার মোক লগাচোন লগা এটা লগাই দিম এইটো মই লগাই দিম এইটো মুখৰ লগা স্যার কি এইটো মুখৰ এইটো লগাচোন লগা স্যার কি এইটো ভাল হ'ব আপোনাৰ ফুটফাট কৰি আছো ন এইটো ভাল হ'ব স্যার এইটো কি কয় কিমান মিটাৰ মাৰিম কিমান বাৰ মাৰিব লাগে স্যার বিষায় নাকি এইটো বিষায় নাকি ক্লিয়াৰ হ'ব মানুহ আহিছে নেকি ইয়াৰ লগত মানুহ আহিছে নেকি অহা নাই না আহিছে ভাল হ'ব ঠিক আছে স্যার হ'ব নেকি হ'ব বাকি এনে সব ঠিকই আছে না স্যার ঠিকই আছে আচ্ছা স্যার লিখেই আছে আচ্ছা ঠিক আছে মই কেইটামান টেবলেট দুটামান বেজি দিছোঁ পেলেও বেজি দিয়াৰ ব্যৱস্থা আছিল নেকি স্যার আছে বেজিটো দিব পাৰিলে ভাল আছিল এতিয়া ঠিক আছে স্যার মই আনি আছো লৈ আনকচোন স্যার এই ঔষধখিনি আনিছে ন আনিছো এইটো স্যার বেজিটো স্যার এখন থৈ দিব পাৰো নেকি ইয়াতে থৈ দিছোঁ লিখি আছে বুজাই দিম নহয় একটু জুলিয়া নে তরল নাকি
এইটো আপোনাৰ এই পায়খানাটো যে অলপ মানে পানী পানী নিচিনা হৈছে ন, এইটো আপুনি কি কৰিব, আপোনাৰ লগত মানুহ আহিছে নে নাই? স্যাৰ দেউতাটো মোক থৈয়ে গৈছে। এতিয়া নাই, লগত নাই? মোক আহোঁতে স্যাৰ ৰাস্তাতে নামাই দি গৈছে স্যাৰ। মোক আৰু আচ্ছা। যাৰ সময় স্যাৰ ঠিক আছে, ঔষধখিনি ভালকে বুজাই লওক। এইটো আপোনাৰ পায়খানাটো যে জলীয়া জলীয়া হৈছে, এইটো খোৱাৰ আগত 2 পালি খাব, বুজিছে? হ'ব স্যাৰ। স্যাৰ এনেকে লিখি দিলে কেনেকা হ'ব স্যাৰ? হলদিয়া টেমাটো 2 টাইম। এইটো লিখি দিয়া আছে ইয়াতে, এইটো ইয়াতে লিখি দিয়া আছে দিনত 2 বাৰ খোৱা বুলি। স্যাৰ এনেকে লিখি দিয়ে নেকি? হলদিয়া টেমাটো 2 বাৰ, এই বগা ডাঙৰ টেমাটো 2 বাৰ, 3 বাৰ। এইটো 3 বাৰ খাব লাগিব। এইটো 3 বাৰ খোৱাৰ পিছত হ'ব স্যাৰ। স্যাৰ গন্ধ কৰে নেকি? নাই নাই, এইবিলাক বন্ধ নকৰে, এইবিলাক ভাল বস্তু, এইবিলাক আয়ুৰ্বেদিক ঔষধ হয়। স্যাৰ এইটোতো লিখি দিয়া আছে। ৰাতিপুৱা চাহ পানী খাইছে নে খোৱা নাই? চাহ ভাই স্যাৰ ক'লো না, চুজি আৰু তাৰ লগত জালুকৰ গুড়ি মিক্স কৰি খাইছো। ঠিক আছে, ঘৰত যাই পেলাই এইটো 2 বাৰ, এটা 3 বাৰ, এইটো 2 বাৰ, আৰু এইটো সৰু সৰু ইয়াৰ ভিতৰত সৰু সৰু টেবলেট আছে, এটা এটাকে খাই দিব। স্যাৰ এই যে সৰুতে যে খাইছিল আয়ুৰ্বেদিক, ইয়াৰ ভিতৰত সৰু সৰু টেবলেট আছে, এটা এটাকে খাই দিব হা। ঠিক আছে। হ'ব স্যাৰ। আচ্ছা, এতিয়াতো বেজিটো দিব লাগে। স্যাৰ আৰু বেজি দিবা? হয়। স্যাৰ স্যাৰ ঔষধখিনি সোমাই দিম ন? এইখিনি আৰু বেজি দিবা? বুজাই দিয়া আছে। বলদা নালাগে নেকি বেজি দিবা? এই বেজিটো দিব লাগিব, বেজি নিদিলে কেনেকৈ হ'ব? অসুখ হৈছে, এইটোতো ভাল হ'বৰ কাৰণে বেজি দিবই লাগিব ন। ভয় লাগে বেজি দিব। এইটো খোলক, আমাৰ ঔষধখিনি এইটো খুলিব লাগিব স্যাৰ। খুলিব লাগিব। স্যাৰ অলপ খুলিম নে গোটেই? অলপ খুলিলে হ'ল, এই চাইডে খুলিলে হ'ল। পেলেও খুলি দিছোঁ। স্যাৰ মই দিছোঁ। চাওঁ এইফালৰ চাইডটো। স্যাৰ এই ফাকুলিত মাৰিলে ভাল হ'ব নেকি? হয়। এইটো বেমাৰটো ফাকুলিতে বেছিকৈ মাৰে ন। অকণমান হৈছে লাগব নহয়। স্যাৰ বেজি দেখোন নোসোমাই। ইমান দাঁত কি হয় এইটো? স্যাৰ এইটো ভইচৰ চামৰা নিচিনা। কি চামৰা এইটো? স্যাৰ মই নাজানো, দেউতা সুধিবি। স্যাৰ বিষাই স্যাৰ বিষাই। ইমান দাঁত কি হয়? এইটোতো নহ'ব ইয়াত এনেকে। স্যাৰ এয়া আগৰ পেচেণ্টটোৰ নিচিনাকৈ আইচিইউত লৈ যাব নেকি? এইটোত কিবা আছে, এইটো নহ'ব এতিয়া। তাবিজ আছে নেকি ভিতৰত? স্যাৰ কিয় তাবিজ? মই নাজানো ৰে স্যাৰ, দেউতা সুধিবি স্যাৰ। এইটো নহ'ব, ইয়াতো এইটো ৰুমত নিব লাগিব, ICU ৰুমত নিব লাগিব। ঠিক আছে স্যাৰ, মই ৰুমটো অলপ লেতেৰা আছে, চাফ কৰি থৈ আহিম। ইয়াৰ লগত মানুহ আহিছে নে নাই? মাতক মানুহ আছে যদি মাতক। অলপ আগত আহি পালি ইয়াত দেউতাই। ৰাস্তাত বোলে নমাই থৈ গৈছিল, আহি পাইছে। মাতক লৈ যাওক, ঠিক আছে, এইটো ৰুমত লৈ যাওক। ঠিক আছে, মাতি আছোঁ মই। আৰু বেলেগ কিবা অসুবিধা আছে নেকি? নাই স্যাৰ। নাই না? স্যাৰ এতিয়া চাওকচোন কিবা আছে নেকি আৰু? স্যাৰ দেহাটা একদম বিৰাট দুৰ্বল হৈছে স্যাৰ, একদম বহুত দুৰ্বল। ৰাতি ৰাতি সপোন পোৱা নেকি? স্যাৰ এনে কিবা ভূতৰ সৈন্য সপোন পাওঁ আৰু কিবা কিবি ক'তবা কেতিয়াবা আমেৰিকা যাওঁ, কেতিয়াবা জাপানত যাওঁ, স্যাৰ এনেকা সপোন পাওঁ মাজে মাজে। হয় নেকি? স্যাৰ ইয়াত দেউতা আহিছে। আহিছে না? স্যাৰ নমস্কাৰ। নমস্কাৰ। স্যাৰ মোৰ ল'ৰাটোৰ কি বেমাৰ হৈছে স্যাৰ? এইটো পায়খানা কৰিছে 3-4 বাৰ, স্যাৰ মানে তোৰ অৱস্থা নাইকিয়া হৈছে। এইটো ICU ৰুমত ভৰাব লাগিব এতিয়া। সোনকালে কৰক। স্যাৰ আমাৰ কথা আছে ন। আপুনি অলপ ইয়াৰ অলপ ভাল কৰক স্যাৰ। সোনকালে লওক। দুৰ্বল হৈছে অলপ। আৰে নেক্সট মাতি দিম স্যাৰ। আগত ইয়াৰ ইমাৰ্জেঞ্চি ন, এইখিনি কামখিনি কৰি লওঁ নেকি আগত? ঠিক আছে, হ'ব। ঠিক আছে। বিষাই স্যাৰ, বিষয় ন? ইয়াতে বিষয় না? স্যাৰ বিষাই আছে। ঠিক হ'ব। একো চিন্তা নকৰিবি দে ভাইটি। বিয়া চিয়া পাতিছে নেকি? বিয়া পাতা নাই না? স্যাৰ এনেহে গান ফেল এইটোৱে বিয়া নাপাতাৰ কাৰণে এনেকা পেটটো গৰম। এইটো দিয়কচোন। স্যাৰ এইটো যন্ত্ৰটো। এইটো দিয়কচোন। স্যাৰ এইটো এইবাৰতো ইয়াতে দিলে হ'ব, ফাকুলিটো নোসোমাই ইয়াত। নাভিতে দিব লাগিব। আচ্ছা, একৰত ফোন দিছোন। এইটো অলপ এটা বিষাবলে অলপ কেকেৰাই দিছো।
মানে দেই সোনকালে Oi, 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 oi. মোৰ অলপমান তেজ ওলাইছে ছাৰ এইখিনি অলপমান আনি আছোঁ ৰ'বা বিশেষ স্যার কি করে আছে স্যার বিশেষ তেজখিনি স্যার বিশেষ এতিয়া ড্ৰিল মেচিনটো লৈ আছোন অঁ লৈ আহিছোঁ ছাৰ ঠিক আছে ঠিক আছে Oi, 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 oi. নাজানো ভৈচৰে নে কি হাতেৰে চামৰা লগাইছে বাপৰে বাপ ইমান টাইট চামৰা আগৰ পেচেণ্টতকৈও তোমাৰ কিন্তু বহুত টাইট আজি 2 বছৰ আগতে আহিছিলে হৈছে ন অঁ ছাৰ তেজ ওলাই আছে হ'ব বাছ বাছ এতিয়া বেজি সোমাই যাব ছাৰ মই ধৰি লৈছোঁ ছাৰ আপুনি বেজিটো মাৰি দিয়ক স্যার লাই লাই স্যার স্যার লাই দিবি ও স্যার নকমিলে ৰ'বা 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 মেডিচিনটো অলপ দি দিম ও স্যার কমিব তো কমিব আৰামছে কমিব একো চিন্তা নকৰিব ভাইটি একো চিন্তা নকৰিব সব ঠিক হৈ যাব সব ঠিক হৈ যাব স্যার এবার খরচ কি কি সবজি অলপ ভৰিবিলাক ই কৰচোন আগা পিছা কৰচোন ভৰিবিলাক কৰি লওঁ কৰি লওঁ স্যার বিশেষ হাত দুখন এনেকৈ কৰা এনেকা ভাজ কৰাচোন এনেকৈ কৰা বাছ এনেকৈ কৰা এইখন। এইখন দিয়াচোন অঁ এইখন বহুত টাইট দিয়ে ছাৰ ইমান টাইট আছে গম পাইছা না তোমাৰ এনে লাহে লাহে উঠি যোৱা উঠাচোন উঠা লাহে লাহে উঠাচোন ছাৰ মই ইয়াক ঠিক আছে। বাহিৰত থৈ আহোঁ আচ্ছা নে কি কওঁ লাহে ইয়াক মই বাহিৰত থৈ আহোঁ হেল্ল' আহকচোন এইটো এই ল'ৰাটো গাৰ্জিয়ানটো আহিছে না আহিছে ছাৰ মাতক সোনকালে মাতক অঁ ঠিক আছে ছাৰ মই আৰু পেচেণ্ট আছে নহয় এটাত লাগি থাকিলে হ'ব নেকি অঁ ছাৰ আহি আছোঁ এইফালে নহয় এইফালে আহা তুমি এইফালে আহা বুলু ডেটটো ন অঁ তুমি আছা অঁ আহা বহি লওক বহক বহক নমস্কাৰ বহক ছাৰ এইটো লওক ইয়াতে লিখি দিয়া হৈছে আৰু ঔষধখিনি দিয়া হৈছে এইটো দিনত 2 বাৰ খুৱাব এইটো 3 বাৰ খুৱাব আৰু সৰু সৰু বড়ি দিয়া আছে এইটো আৰু দুটামান আমাৰ ইয়াতে নাই দোকানৰ পৰা লৈ ল'ব হা হ'ব ছাৰ হ'ব আচ্ছা ঠিক আছে ছাৰ ইয়াত যে বিলটো আছে বিলটো আমাৰ এমাউণ্টটোতো এতিয়া হেৰি নহয় তাতে লাইফ কেয়াৰত দিব লাগিব নহয় তাতে প্ৰিণ্ট হৈছে নহয় আপোনাৰ নামত কিমান বিল উঠিছে তাতে লাইফ কেয়াৰত দি যাব হা হ'ব ছাৰ হ'ব ছাৰ ল'ৰাটো ভাল হৈছিল ভাল হৈছে একদম থেংক ইউ হ'ব না, কোনো ছাৰ? অসুবিধা নাই একো অসুবিধা নাই আহিছোঁ ছাৰ যাওক অঁ ছাৰ আকৌ এই যোৰহাটৰ পৰা মানুহ আহিছে হয় নেকি তাতে ইহঁতক ইহঁতৰ কাম হৈ গৈছে ন হৈছে ঠিক আছে মই ইহঁতক তেতিয়াহ'লে পঠাই দি আছোঁ ঠিক আছে ঠিক আছে মই একাপ চাহ খাই আহোঁ নেকি চাহ খাব যাব আপুনি হয়। ঠিক আছে অঁ এনেও লঞ্চৰ টাইম হৈছে যেনিবা ছাৰ হৈছে। আপুনি একেবাৰে ছাৰ লঞ্চে কৰি লওক হয় নেকি আপোনাৰ টিফিনখিনি মই তাতে ধুনীয়াকৈ এই মুকুলক কৈ থৈছোঁ সি ৰেডি কৰি থৈ দিছে আচ্ছা ঠিক আছে ঠিক আছে ছাৰ আপুনি আহক হ'ব। বস্তুখিনি ছাৰ এনেকৈ থাকিব ন না আপুনি আহক মই বস্তুখিনি ঠিক আছে হ'ব আহক, যাওক। আপুনি কিয় মোক ৰখি আছে তাতে যাওক লাইফ কেয়াৰত যাওক নহয় তাতে পাব তাতে আপোনাৰ বিলখিনি দি দিলে হ'ব নমস্কাৰ মোৰ নাম শ্ৰী কমল চন্দ্ৰ নাথ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে আমাক আৰু মানে নতুন প্ৰেৰণা দিয়ক আৰু যাতে আমি নতুনকৈ আকৌ আগুৱাই আহিব পাৰিম
আপোনালোকে চাই ভাল পাব আমাৰ ভিডিঅ'খন চাই যদি আপোনালোকে যদি ভাল পায় নিশ্চয় লাইক কৰিব Like শ্বেয়াৰ কৰিব, কৰিব কমেণ্ট share কৰিব কৰিব। আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আমি নানান ধৰণৰ ভিডিঅ' লৈ আহিম লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব জয় আই অসম জয় আই অসম কৰিবলৈ যেন নাপাহৰে ধন্যবাদ